বহুত বহুত শুভকামনা সমগ্ৰ অসমবাসীলৈ নতুন বছৰটো আৰু সুন্দৰ হওক অসম আৰু আগবাঢ়ি যাওক আমাৰ ল'ৰা ছোৱালী আৰু আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ হয় পিকনিক খাওক পিকনিক খোৱাত কোনো বাধা নাই যাতে কোনো পৰিৱেশ অনিষ্ট নকৰে দুখৰ দিনটো কোনদিনাখন আছিলে নমস্কাৰ বন্ধুসকল ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ সকলোকে যাতে সকলোৰ বহুত বহুত শুভকামনা সমগ্ৰ অসমবাসীলৈ নতুন বছৰটো আৰু সুন্দৰ হওক অসম আৰু আগবাঢ়ি যাওক আমাৰ ল'ৰা ছোৱালী আৰু আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ 2026 মনৰ মনোকামনা পূৰণ কৰিব পাৰে আৰু বিশেষ এটা কথা আপোনালোকে হয় পিকনিক খাওক পিকনিক খোৱাত কোনো বাধা নাই যাতে কোনো পৰিৱেশ অনিষ্ট নকৰে তাকে মানে প্লাষ্টিক জাবৰ জোথৰৰ পৰা ধৰি বটল চটলৰ পৰা ধৰি মানে চব্জিৰ বাকলি চাকলিৰ পৰা ধৰি সকলোৱে যাতে তাৰ এইবিলাক চাফা কৰাত অকণমান ধ্যান দিয়ে নহ'লে গোটেই পৰিৱেশটো বহুত অনিষ্ট হৈ যায় মানে দেখিবলৈ বহুত লেতেৰা লাগে আমাৰ অসমখন এখন নেচাৰেল বিউটি জেগা সেই বিউটি জেগাটো যাতে বেয়া নহয় তাকে মোৰ বিনম্ৰ অনুৰোধ আৰু 2025 জুবিন দাই ন্যায় নাপালেই 2026 যাতে ন্যায়টো পাওক সকলোৱে প্ৰাৰ্থনা কৰিব ভগৱানৰ ওচৰত আৰু মোৰ অসম চৰকাৰলৈ বিনম্ৰ অনুৰোধ যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে 2026 চনতে আমাৰ জুবিন দাৰ ন্যায়টো দিয়াৰ ব্যৱস্থা কৰে সেয়ে আৰু আকৌ পুনৰবাৰ কৈছোঁ যদি আপোনালোকক কোনোবাই ভাবে 2025 চনৰ বিশেষ দুখৰ দিনটো কোনদিনাখন আছিলে কি মাহ আছিলে কি তাৰিখ আছিলে বুলি যদি সোধে তেনেহ'লে কি বুলি ক'ব কমেণ্টত জনাব আৰু ভিডিঅ'টো এইটো চবতে শ্বেয়াৰ কৰি দিব যাতে কোনোৱে পিকনিক খাওক পিকনিক খোৱাত কোনো বাধা নাই যাতে কোনো পৰিৱেশ অনিষ্ট নকৰে পৰিৱেশটো দেখিবলৈ লেতেৰা কৰি নাৰাখে সেই সিমানকণেই আজিৰ ভিডিঅ'টো যদি ভাল পায় শ্বেয়াৰ এটা কৰি দিব